হেল্ল' এভৰিৱান নমস্কাৰ মই এটি নতুন মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ আজি আকৌ এখন গাঁৱতে বিয়া আছে বিয়াখন খাব যাবৰ কাৰণে ওলাইছোঁ এইফালে জানক লৈছোঁ আৰু এয়া বিয়ালে বুলি ৰাওনা আমাৰ ঘৰৰ পৰা অকণমান দূৰ হয় তাৰ পাছতে এইফালে আহি পালোঁ আমি বিয়া ঘৰ আৰু বিয়া ঘৰত আহিয়ে এয়া ধুনীয়া কইনাজনী কিন্তু খুব ধুনীয়া লাগিছে এইফালে আমাৰ জানক লৈ আছে বৌয়ে তাৰ পাছতে এইফালে আমি বহি আছোঁ মানুহ কিন্তু হৈছে বাৰু নোহোৱাকৈ নাই কিন্তু মানুহ হৈছে বহুত এইফালে আমি বহি আছোঁ তাৰ পাছতে এইফালে জানক জোকাই আছে জানক লৈ আছে বাইক এয়া হৈছে আমাৰ জানৰ বাইক তাৰ পাছতে এয়া আমি ভাত খাবৰ কাৰণে আহিলোঁ খোৱাটো মেইন যিহেতু নে কি কয় এইফালে মই খাম আপোনালোকে চাব আৰু তাৰ পাছতে বিয়াৰ পৰা আহিয়ে লৰালৰিকৈ ওলাইছোঁ ৰাসত যাবৰ কাৰণে যিহেতু আজি ৰাসত ডান্স কৰিম বুলি ভাবিছোঁ আৰু এইফালে আমি ৰাস আহি পালোঁ যে অলপ সোনকালে আহিব লগা হৈছে সেইকাৰণে আৰু মোৰ নাম্বাৰটো আছিল 2 নম্বৰতে আছিলে সেইকাৰণে সোনকালে আহিব লগা হৈছে তাৰ পাছতে এইফালে ভণ্টি কেইজনীয়ে নাচি আছে খুব ধুনীয়া নাচিছে আৰু নেক্সট ভিডিঅ'ত